নমস্কাৰ বন্ধু বান্ধৱীসকল, মই কৃষ্ণা গগৈয়ে আপোনালোকৰ সন্মুখলৈ আকৌ এটি কবিতা আগবঢ়াইছোঁ। কবিতাটোৰ নাম হৈছে কুকুৰ আৰু মঙহ। কবিতাটো বুনিয়াদ কিতাপৰ ক্লাছ 6ৰ হয়। এদিনাখন এটা ঢেকুৰা কুকুৰে মুখত মঙহ লৈ দিছিল সাঁতোৰ নদীৰ বুকুত পাৰ হৈ যাবলৈ। দেখিলে এনেতেই পানীৰ তলত আপোন ছায়াটি গাৰ, ভাবিলে মনতে কোনোবা গিয়াতি আহিছে লগৰ তাৰ। কুকুৰৰ বৈৰী কুকুৰ সদায় আটায়ে এই কথা জানে, দেখিলে তাতেই মঙহ আকৌ কোনে আৰু তাক মানে। কাঢ়ি লৈ তাকো নিজেই সামৰো মনত কৰিলে হাৰ, ভেউ ভেউ কৰি মুখ মেলোতেই সৰিল মঙহ তাৰ। যুঁজিব নাপাই মঙহ হেৰাই ঘূৰিল ঢেকুৰাকাই, উপায় নেদেখি কোৱাৰী চেলেকি কৰে নিজেই হায় হায়। বিষয় চন্দ্ৰ বিশ্বাসী কবি। মুখত মঙহ লৈ কুকুৰটোৱে নদীখন কেনেদৰে পাৰ হ'বলৈ গৈছিল। মুখত মঙহ লৈ কুকুৰটোৱে নদীখন সাঁতুৰি পাৰ হ'বলৈ গৈছিল। পানীৰ তলত সি কি দেখিবলৈ পালে? পানীৰ তলত সি নিজৰ গাৰ ছায়াটি দেখিবলৈ পালে। কুকুৰৰ বৈৰী কোন? কুকুৰৰ বৈৰী কুকুৰ নিজেই। অৱশেষত কুকুৰটোৰ কি হ'ল? অৱশেষত কুকুৰটোৰ নিজৰ কোৱাৰী চেলেকি হায় হায় কৰি উভতি আহিল। তলৰ শব্দকেইটাৰ একে অৰ্থ বুজোৱা আন এটা শব্দ লিখা। মঙহ মাংস, নদী নৈ, বৈৰী শত্ৰু, মুখ মুখমণ্ডল, পানী জল, ছায়া ছাঁ, জ্ঞাতি কুটুম, যুঁজ দ্বন্দ্ব। বন্ধু বান্ধৱীসকল, মোৰ কবিতাটো সম্পূৰ্ণ হৈ গৈছে। যদি আপোনালোকক এই কিতাপখনৰ বুনিয়াদ কিতাপখনৰ ক্লাছ 6ৰ কোনোবা লেচন বা কিবা জানিবলগীয়া হয়, আপোনালোকে মোক কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি জনাব। মই আপোনালোকক যেনেধৰণে পাৰোঁ তেনেধৰণে সহায় কৰিম। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। ধন্যবাদ।